হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই হিমন্ত বিশ্ব শৰ্মাৰ দালালগিৰি নচলিব জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক থলুৱাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ বৰ্বৰতা কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ভূমিৰ গৰাকীক বলপূৰ্বক উচ্ছেদ আৰক্ষীৰ আক্ৰমণত আহত কেইবাগৰাকীও আচ্ছা নেতা চৰকাৰৰ হঠকাৰী সিদ্ধান্তই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈও আনিছে ভাবুকি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰস্তাৱিত হায়াত গ্ৰুপৰ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে এতিয়া বলপূৰ্বকভাৱে ভূমি অধিগ্ৰহণ কৰাত নামি পৰিছে চৰকাৰ তথা বন বিভাগ উল্লেখযোগ্য যে কাজিৰঙাৰ ইংলে পথাৰত ৰঙাজান হাতীখলি বাগিচাৰ শ্ৰমিকৰ পৈতৃক কৃষিভূমি হস্তগত কৰি আৰু বন্য হস্তীৰ পৰম্পৰাগত বিচৰণস্থলীত হায়াত গ্ৰুপৰ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তুতি চলাইছে জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগে যাক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি ইংলে পথাৰৰ স্থানীয় ৰাইজ আৰু আৰক্ষী বন বিভাগৰ মাজত অব্যাহত আছে সংঘাত বুধবাৰে বলপূৰ্বক উচ্ছেদৰ বিৰুদ্ধে ৰঙাজান হাতীখলি দিৰিং চাহ বাগিচাৰ শ্ৰমিক আৰু আচ্ছাৰ সদস্যই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ সময়তে এইদৰে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে কৰা লাঠিচালনাত আহত হ'ল আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড় জিলা সম্পাদক সুশীল কালিন্দী জিলা সাংগঠনিক সম্পাদক বিকাশ নায়ক দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দানিশ কুমাৰ কেৱল সিমানেই নহয় নিৰীহৰ ওপৰত বৰমতা দেখুওৱা হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ পৰা হাৰি নগ'ল মহিলাও জনগোষ্ঠীৰ কাৰণে এটা মানে পৰিতাপৰ বিষয় আৰু দুৰ্ভাগ্যজনক কথা আমাৰ মানুহখিনিয়ে আজি বছৰ বছৰ ধৰি 200 বছৰ চাহ খেতিৰ ব্যৱসায় আৰম্ভ শেষ হ'ল তাৰপিছত কিন্তু য'ত চাহ খেতি নহয় খেতিৰ বাবে উপযোগী সেই মাটিখিনিত আজি বছৰ বছৰ ধৰি মানুহে খেতি বাতি কৰি আছে সেই মাটিখিনি মানুহখিনিক খেতি নকৰিলে মানে জীৱিকাৰ যিটো উৎস খেতি সেই খেতিৰ মাটি কিন্তু কাঢ়ি লোৱা আমি দেখিবলৈ পাইছোঁ মানুহৰ জীৱিকা কাঢ়ি লোৱা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ কালি আমাৰ জনগোষ্ঠীৰ মানুহৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি হায়াত হোটেল বনাবলৈ লোৱা কাৰ্যক আমি বিৰোধিতা জনাবলৈ যোৱা কাৰ্যসূচীত আমাৰ ছাত্ৰ সংগঠনৰ কেইবাটাও ফুলকমলীয়া ছাত্ৰ নেতাক মাৰি মানে গাৰ তেজ নগৰাই দিছিল আৰু আমাৰ তেওঁলোকে ছাত্ৰ সংগঠনক মৰাৰ পিছতো আমাৰ মহিলা শ্ৰমিককো মাৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল যাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ চাহ বাগিচাত শ্ৰমিকৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ পুলিচ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰি চৰকাৰক প্ৰত্যাহ্বান জনাই আজি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাগ কৰা হৈছে ইয়াত এটা কথা স্পষ্ট কৰি দিছোঁ যদি যিবিলাক পুলিচ প্ৰশাসনে আমাৰ ছাত্ৰ সংগঠনক যোৱাকালি প্ৰতিবাদ কৰিবলৈ যোৱাত মাৰপিট কৰিলে সেই পুলিচ বিষয়াসকলক সোনকালে যদি নিলম্বন নকৰে এই আন্দোলন জংঘী আন্দোলন হৈ পৰিব অসমৰ ৰাজপথ কিন্তু বন্ধ হৈ যাব আপোনালোকে মাৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে আমাক মাৰিব আমি জীয়াই থাকিও মৰাৰ দৰে আমি জীয়াই আছোঁ গতিকে আমি আমাক যদি মাৰে আমি মাৰি পেলাই মৰিম এই কথাটো স্পষ্ট কৰি দিছোঁ তাৎক্ষণিকভাৱে এই পুলিচ প্ৰশাসনক ইয়াৰ পৰা নিলম্বন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ কিন্তু নহ'লে ইয়াতকৈ জংঘী আন্দোলন গঢ়ি তুলিম আৰু আমি দেখিবলৈ পাইছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি চৰকাৰখনত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি আমি দেখিবলৈ পাইছোঁ তেওঁ বিভিন্ন সময়ত কৈ থাকে আমি ইয়াৰ আগত আমি দেখিবলৈ পাইছোঁ বাগিচাত যিবিলাক চৰকাৰী স্কুল নিৰ্মাণ হৈছে সেই স্কুলবোৰত সকলো জাতি জনগোষ্ঠীৰ মানুহে সংস্থাপন পাইছে চাকৰি পাইছে সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ এজন ল'ৰাক নিযুক্তি দিছে কিন্তু এই চাহ জনগোষ্ঠীৰ ল'ৰাজনক কিন্তু ফটকাৰ চাকৰি নিযুক্তি দিয়াৰ পিছত তেওঁ কিন্তু কি কৰিছে বাগিচাৰ হাজিৰাত কিন্তু তেওঁক দৰমহা দিছে আমাৰ ক্ষেত্ৰত কিয় এইটো হ'ল বাকী ল'ৰাকেইটাই চৰকাৰী দৰমহা পাব আমাৰ ল'ৰাজনে কিয় বাগিচাৰ দৰমহা পাব গতিকে আমাক যে প্ৰতাৰণা কৰে সেই কথাটো আমি স্পষ্টভাৱে উপলব্ধি কৰিছোঁ গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি আৰু বেছি দিন নাথাকিব এই আমি হিমন্ত বিশ্ব শৰ্মাক চৰকাৰ বনাই দিছোঁ তেওঁ আমাৰ ভোটতহে তেওঁ ৰাজগাদী দখল কৰি দাদাগিৰি চলাই আছে গতিকে দাদাগিৰি বেছিদিন নাথাকিব এই কথাখিনি উপলব্ধি কৰা তেওঁৰ প্ৰয়োজন আছে গতিকে আমি ইয়াতকৈ জংঘী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম পুলিচ প্ৰশাসনে যিবিলাক পুলিচে আমাক মাৰপিট কৰিছে তেখেতসকলক চিনাক্তকৰণ কৰি অতি সোনকালে নিলম্বন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ যোৱাকালি গোলাঘাট থানাৰ ADC এডিশ্যনেল SP নেতৃত্বত গোটেই কাৰ্যকাণ্ড হৈছে গতিকে তেখেতকো নিলম্বন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ
ধন্যবাদ। মন কৰিবলগীয়া যে চাহ জনগোষ্ঠী লোকৰ দখলত আছে কাজিৰঙাৰ ইংলে পথাৰৰ ভূমি। দশকৰ পাছত দশক ধৰি এই স্থানতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু এইসকল লোকৰ ওপৰত এতিয়া পৰিছে অসম চৰকাৰৰ কুদৃষ্টি। ইফালে অসম চৰকাৰ তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতি আহিছে জীপাল কৃষক শ্ৰমিক সংঘই। শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত কৰা এই আক্ৰমণক ফেচিষ্ট আক্ৰমণ আখ্যা দিছে সংঘৰ উপদেষ্টা হুনেশ্বৰ নৰহে। আজিৰ যিটো ইংলে পথাৰত যিটো পুলিচৰ জাতীয় সংগঠন আৰ্চাৰ দৰে এটা শক্তিশালী সংগঠনৰ নেতৃবৃন্দৰ ওপৰত যিটো পুলিচৰ লাঠিচাৰ্জ, প্ৰথমতে আমি চৰকাৰৰ সেই ফেচিষ্ট যিটো কাৰ্যকলাপক আমি নিন্দা কৰিছোঁ জীপাল কৃষক শ্ৰমিক সংঘই। আজি যি ইংলে পথাৰৰ তাৰ থলুৱা আদিবাসী লোকসকলৰ ভূমি অধিকাৰৰ স্বাৰ্থত যি আজি এটা ৰঙাজান খেলপথাৰত আজি ৰাজহুৱা সমাৱেশ হৈছিল, ৰাজহুৱা এটা সভা হৈছিল আৰ্চাৰ উদ্যোগত। আৰু সেই আৰ্চাৰ ক্ষেত্ৰ সৰজমিন এটা তেওঁলোকে এটা যাত্ৰা আৰম্ভ কৰিছিল সাংবাদিকৰ দলৰ সৈতে। আৰু যেতিয়া মুখামুখিকৈ যেতিয়া স্থান তেওঁলোক গৈ পাইছে, সেই সময়তে পুলিচে তেওঁলোকক বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছিল। আৰু তেওঁলোকে পুলিচে ইমানতে ক্ষান্ত নাথাকি বলপূৰ্বকভাৱে আৰ্চাৰ কৰ্মকৰ্তাসকল তাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল, প্ৰটেক্টেড এৰিয়া বুলি। আৰু তেওঁলোকে যেতিয়া সেই জনগণৰ অধিকাৰৰ স্বাৰ্থত তাত যিটো ইংলে পথাৰ যিহেতু এটা কৃষিভূমি অঞ্চল হয়, থলুৱা আদিবাসী লোকসকলে যুগ যুগ তেওঁলোকে খেতি কৰি হাতীকো খুৱাইছে, নিজেও খাই সহবাস কৰি আছিল কাজিৰঙা জৈৱ বৈচিত্ৰ্যৰ সৈতে। তেনে এক পৰিপ্ৰেক্ষিতত সেই ভূমি অধিকাৰ সাব্যস্তকৰণৰ কাৰণে আৰ্চাই যেতিয়া প্ৰতিবাদী এটা মানে যাত্ৰা আৰম্ভ কৰিছিল, ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ গৈছিল সাংবাদিকৰ সৈতে, গতিকে সেই সময়তো তেওঁলোকক যিটো বাধা প্ৰদানে নহয়, সম্পূৰ্ণভাৱে তেওঁলোকৰ কৰ্মকৰ্তাসকলক বাধা মানে পুলিচৰ লাঠিচাৰ্জেৰে বাধা প্ৰদান কৰিছে। আৰু খুব গুৰুলাগুৰুলকৈ আচলতে সেই আৰ্চা কৰ্মীসকলক যি ধৰণৰ পুলিচে মানে হাত উঠাই আজি আছে, তেওঁলোকে কোনো মেজিষ্ট্ৰেট নথকাকৈ তেওঁলোকে পুলিচে নিজৰ আইন হাতত তুলি লোৱা কাৰ্যকলাপক আচলতে মই ভাবিছোঁ যে এটা উচ্চ আদালতে তেওঁলোকক সহমত গোচৰ ৰুজু কৰিব লাগে। মানে ইয়াত কি আছে আচলতে, কি কাৰণত যদি উন্নয়ন হৈছে, যদি সৰ্বব্যাপী জনগণৰ বাবে যদি কৰা হৈছে সেই উন্নয়ন তেওঁলোকে কি ঢাকি ৰাখিব খোজা হৈছে? জনগণৰ চাল চলন, সাংবাদিকে প্ৰৱেশ, এইবিলাক নিষিদ্ধকৰণৰ যোগেদি কি উন্নয়নৰ মানে আচলতে চানেকি বহন কৰিব খুজিছে? তাৰমানে আৰু গোপন কিবা আৰু অন্য অভিসন্ধি ইয়াত লুকাই আছে নেকি, যে যিবিলাক গাপ দি ৰখাৰ প্ৰয়োজন আছে জনগণৰ চকুত যাতে এইবিলাক বিষয় নপৰে? ইয়াত নিশ্চিতভাৱে চৰকাৰৰ এক হঠকাৰী এটা গোপন এজেণ্ডা আছে, যি গোপন এজেণ্ডাক আচলতে তেওঁলোকে বলপূৰ্বকভাৱে চেপি ৰাখিব খোজা হৈছে। কেন্দ্ৰীয় আৰ্চাৰ নেতৃত্বক তেওঁলোকে হাত উঠাবলৈ সাহস কৰিছে। কাৰ আশীৰ্বাদ পুষ্ট হৈ কৰিব খুজিছে? ইয়াত মন্ত্ৰী অতুল বৰাই কি ইয়াত ফেচিষ্ট আক্ৰমণৰ নমাই আনি ইয়াত অৰাজক পৰিৱেশ সৃষ্টি কৰিব খুজিছে নেকি? ইয়াত জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মাই ৰং চাব খুজিছে নেকি? এই কাজিৰঙাত দাঁতিকাষৰীয়া মানুহৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ ওপৰত তেওঁলোকে ভাবুকি আনিব খুজিছে। মানুহৰ যিটো ভূমি অধিকাৰ তেওঁলোকে যুগে যুগে মাটিৰ পট্টাৰ থকা মানুহখিনিক তেওঁলোকে ভূমি খাজনা প্ৰদান কৰি যুগে যুগে তেওঁলোকে খেতি বাতি কৰাক তেওঁলোকে অনৈতিকভাৱে তেওঁলোকে ইয়াত শ্ৰেণী পৰিৱৰ্তন হঠাৎ এটা ৰাতিৰ ভিতৰত কেনেকৈ সম্ভৱ হৈ উঠিলে? আমাৰ হাতত যিটো তেওঁলোকৰ কাগজ নথিফিকেশ্যন আমাৰ হাতত আছে, কোন তাৰিখে তেওঁলোকে ভূমি অধিগ্ৰহণ কৰিছে, কোন তাৰিখে তেওঁলোকে নাম জাৰি কৰিছে, কেনেকৈ এটা ভূমি এটা প্ৰক্ৰিয়া তেওঁলোকে অৱলম্বন নকৰাকৈ শ্ৰেণী পৰিৱৰ্তন মানে কৰি হঠাৎ কেনেকৈ এগ্ৰিকালচাৰ লেণ্ড তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ ৰূপান্তৰ কৰিব পাৰিছে? এই অনৈতিক এক কাৰ্যকলাপত লিপ্ত হোৱা হায়াত হোটেলৰ নামত, পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাৰ ওপৰত যিটো ভাবুকি তেওঁলোকে নমাই আনিব খুজিছে, আমি জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰভাৱে নিন্দা কৰিছোঁ। এইখিনিতে এই ঘটনাটোৰ পৰা আমি সকলোৱে শিক্ষা লোৱা উচিত। ইয়াত পৃথকে পৃথকে ৰাজনৈতিক স্বাৰ্থত আমি আচলতে মাত মাতি থাকিলে নহ'ব। ইয়াত সকলোৱে সন্মিলিতভাৱে আমি আৰ্চাকো আমি সেই বিষয়টোৰ সম্পৰ্কে অনুধাৱন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আন দল সংগঠনকো, যিসকল কৰ্মীয়ে, যিসকল এক্টিভিষ্টে এই
সন্দৰ্ভত ধাৰাবাহিকভাৱে মাত মাতি আছে তেওঁলোককো আমি আদৰণি জনাইছোঁ। আমি ভাবোঁ যে সেই ইংলেণ্ড পথাৰ সেই ঘটনাস্থলীতে আমি সৰ্ববৃহৎ এটা জনজাগৰণ সৃষ্টি কৰি সন্মিলিত এটা সমাৱেশ আমি আয়োজন কৰিব লাগে। দল মত সংগঠন নিৰ্বিশেষে কোনেও নিজৰ ব্যক্তিগত মানে গোলামীৰ ভিত্তিত ব্যক্তিগত ইগৰ ভিত্তিত আমি পৰিচালিত নহয়। আমি যিহেতু সেই ইংলেণ্ড পথাৰৰ জনসাধাৰণৰ অধিকাৰৰ প্ৰশ্নটোৱে যিহেতু আমাৰ সন্মুখত আছে বা ইয়াৰ ইক'লজি ছাষ্টেইনিটিৰ কথাই যিহেতু সন্মুখত আছে, গতিকে যদি সকলোৰে উদ্দেশ্য যদি একে হয় তেনে আমি সন্মিলিত হৈ আমি ভাবোঁ যে অনতি বিলম্বে সেই ইংলেণ্ড পথাৰতে আচ্ছা বা আমাৰ জীপাল কৃষক শ্ৰমিক সংগঠন বা কাজিৰঙা বৃহত্তৰ কাজিৰঙা ভূমি অধিকাৰ সুৰক্ষা মঞ্চ সকলোৱে সন্মিলিতভাৱে আমি তাত কৰাৰ আপত্তি থাকিব নালাগে বুলি আমি সকলোকে আমি আদৰেৰে আন্তৰিকতে আমি এপিল কৰিছোঁ। আনহাতে ইংলেণ্ড পথাৰৰ প্ৰস্তাৱিত ৫০ তাৰকা হোটেলৰ বিৰুদ্ধে বৃহস্পতিবাৰে অব্যাহত আছে প্ৰতিবাদ। বৃহস্পতিবাৰে ৰাজ্যৰ ঠায়ে ঠায়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ জনজাতি ছাত্ৰ সন্থাই। থলুৱা আদিবাসীৰ ভূমিৰ অবৈধ হস্তগত অব্যাহত ৰাখিলে মুখ্যমন্ত্ৰীৰ চকী সংকটত পৰিব বুলি হুংকাৰ আচ্ছাৰ। আমি চাহ শ্ৰমিক হ'ব পাৰোঁ, সহজ সৰল মানুহ, আমি দুখীয়া ভিকাৰী নহয়। কিন্তু অসম চৰকাৰে আমাৰ মানুহবিলাক ভোট দি পেলাই এই বিজেপি গভৰ্ণমেণ্ট কৰিছে। তেখেতসকলে এচি ৰুমত বহি যধে মধে যি টি সিদ্ধান্ত ল'ব নোৱাৰে। যোৱাকালি আমাৰ চাহ শ্ৰমিকৰ যি প্ৰাপ্য অধিকাৰ ২০০ বছৰ ধৰি মাটিডোখৰ খেতি কৰি খাই আছিলে, সেই মাটিডোখৰ অসম চৰকাৰে কোনো ধৰণৰ হেৰিং নোহোৱাকৈ ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ নিজৰ প্ৰাপ্য নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি এই মাটিডোখৰ জোৰ জবস্তি ল'ব বিচাৰিছে। আমি এই বিষয়টোৰ ওপৰত গুৰুত্ব সম্পূৰ্ণভাৱে দিছোঁ আৰু গৰিহণাও দিছোঁ। আমি যোৱাকালি অসম ছাত্ৰ সন্থা বোকাখাট শাখাৰ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি শান্তি শৃংখলা মতে আমি লৈছিলোঁ। প্ৰায় ২,০০০ মানুহ আমি গৈ তাত প্ৰতিবাদ কৰিব যাওঁতে অসম চৰকাৰৰ ভেৰনীয়া গুণ্ডাই আমাৰ মহিলা শ্ৰমিকসকলক মহিলাকক গুৰুত্বভাৱে মাৰপিট কৰি তেখেতলোকক আঘাতপ্ৰাপ্ত কৰিছে। আচ্ছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাক ডাঙৰীয়াক মাৰপিট কৰিছে, অনিত গড় ডাঙৰীয়াক মাৰপিট কৰিছে, সুশীল কালান্দী ডাঙৰীয়া, বিকাশ নায়ক, অভিষেক তাঁতী, দানেশ কুমাৰ ডাঙৰীয়াক মাৰপিট কৰিছে। বিনা কাৰণত তেখেতসকলে কোনো ধৰণৰ অফিচাৰৰ মানে হেৰি হোৱা নাই, আদেশ নোলোৱাকৈ মাৰপিট কৰিছে। আমি এই বিষয়টোৰ ওপৰত গুৰুত্বভাৱে গৰিহণা দিছোঁ আৰু তীব্ৰ ভাষাৰে আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। অসম চৰকাৰে ভোট লৈছে, ভোট দিছে আমাৰ মানুহ, কিন্তু এটা কথা স্পষ্ট যে যিবিলাক মানুহ ভোট দিছে তেখেতসকলে ২ মিনিটতে চৰকাৰ চেঞ্জ কৰি দিব পৰা ক্ষমতা এটা আছে আৰু এইটো আমি ২০২৬ চনত কৰিবলৈ আমি বাধ্য হৈ যাম। কাৰণ আমি চৰকাৰ বনাবও পাৰোঁ, চৰকাৰ ভংগ কৰিব পাৰোঁ। চাহ শ্ৰমিকৰ এইটো শক্তি আছে। অসমত প্ৰায় ১ কোটি জনসংখ্যা আছে। ১ কোটি জনসংখ্যা যদি ভোট নিদিয়ে তেতিয়া এই বিজেপি চৰকাৰৰ কিন্তু ৪টা চকীৰ যিটো ৪টা খুঁটা, এই 2টা খুঁটা কিন্তু নাইকিয়া হৈ যাব। তেতিয়া চৰকাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চকী নাইকিয়া হৈ যাব। আমি এটা কথা স্পষ্ট কৰি দিছোঁ, তেখেতসকলে যদি মাটি লাগে তো এই চাহ শ্ৰমিকৰ লগত আলোচনা কৰিব লাগে। চাহ শ্ৰমিকৰ লগত আলোচনা নকৰাকৈ কোনো ধৰণৰ মাটি দিব নোৱাৰে। ইমান প্ৰতিবাদৰ পাছতো চৰকাৰে বলপূৰ্বক উচ্ছেদ বন্ধ কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। বোকাখাটৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট, আপডেট নাও।